হেল্ল' দোস্ত ট্ৰেভেল লাভাৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মানে ঘৰত থাকি বৰ হৈ গৈছোঁ বলক অলপ বাহিৰলৈ ওলাই যাওঁ। মানে কি হৈছে ধমধমাত বোলে কৰোণা হৈছে, তাৰ বাবে ঘৰৰ বাহিৰতো যাব নিদিয়া হৈছে মা দেউতাই। এতিয়া কি কৰোঁ কি নকৰোঁ, ঘৰতে এনেকৈ বৰ হৈ আছোঁ। তো অলপ বাহিৰলৈ ওলাই যাওঁ, চাওঁ কি হয় ৰাস্তাত। তো এনেকৈ গৈ গৈ দৰজাখন খুলি দিওঁ আৰু। তো এনেকৈ ভিডিঅ'টো আৰম্ভ কৰি বাহিৰলৈ ওলাই আহিলোঁ আমি। চাই থাকক আগলৈ কি হয়। ঘৰৰ পৰা অকণমান ওলাই আহি এটা ধুনীয়া প্ৰতিষ্ঠান গ্ৰামলোক সেৱা সংঘ, য'ত মহিলাবিলাকৰ ধুনীয়া একদম নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰু বিভিন্ন সূতা কপাহ আদি ইয়াত কটা হয়। তাৰ পৰা অকণমান আৰু ওলাই আহি তো একেবাৰে মৰমৰ কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এইখন সেইখন যিখনত মই 12 বছৰে পঢ়ি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইখন স্কুলৰ পৰাই পাছ কৰিছিলোঁ। তো কি ক'ম, বহুত ভাল লাগিছিল এইখন স্কুলত পঢ়ি, বহুত ভাল লাগে বহুত। এনেকৈ আৰু অলপ আগুৱাই গৈ অৱশেষত এখন পোৱা যায় ধুনীয়া ফিল্ড, য'ত নেকি বিভিন্ন ল'ৰা ছোৱালীয়ে ইয়াত দৌৰিব হয় আৰু এইখন স্কুলৰ খেলাবিলাকো ইয়াতে পতা হয়। বহুত ভাল লাগে ফিল্ডখন। তো এতিয়া ফিল্ডখনৰ অলপ মেৰামতি কৰি আছে, মানে ষ্টেডিয়াম টাইপৰ বনাব বোলে, ভালে লাগিব নিশ্চয়। তো কি দেখোঁ আৰু বেলেগ নাই দিয়ক, এইখিনিয়ে আৰু আমাৰ গাঁওখনৰ আশে পাশে থকা বস্তুবিলাক। তো এনেকৈ ঘূৰি আহি ঘৰত সোমাওঁ আৰু।